আজি আমি আলোচনা কৰিম সমাৰ্থক শব্দ বা কিছুমান একে অৰ্থ বুজোৱা শব্দ। কৰুণ। কৰুণৰ শব্দ হৈছে কাতৰ বা ব্যাকুল। তাৰপিছত আহিল কলম। কলমৰ শব্দ হৈছে কাপ বা লেখনি। তাৰপিছত আহিল কলংক। কলংকৰ শব্দ হৈছে দাগ। তাৰপিছত আহিল কলা। কলাৰ শব্দ হৈছে কৃষ্ণবৰ্ণ। তাৰপিছত আহিল কাণ। কাণৰ শব্দ হৈছে কৰ্ণ বা শ্ৰৱণেন্দ্ৰিয়। তাৰপিছত আহিল কাপোৰ। কাপোৰৰ শব্দ হৈছে বস্ত্ৰ বা আচ্ছাদন। তাৰপিছত আহিল কামুক। কামুকৰ শব্দ হৈছে কামি বা কামাতুৰ বা কামাৰ্ত। তাৰপিছত আহিল কাৰেং। কাৰেংৰ শব্দ হৈছে ৰাজপ্ৰসাদ। তাৰপিছত আহিল কাষ। কাষৰ শব্দ হৈছে ওচৰ। সমীপ বা দাঁতি। তাৰপিছত আহিল কথা। কথাৰ শব্দ হৈছে উক্তি। তাৰপিছত আহিল কণ্ঠ। কণ্ঠৰ শব্দ হৈছে গল বা ডিঙি বা টেঁটু বা গ্ৰীভা। তাৰপিছত আহিল কইনা। কইনাৰ শব্দ হৈছে জীয়াৰী বা ছোৱালী। তাৰপিছত আহিল কপাল। কপালৰ শব্দ হৈছে কপোল বা ললাট। তাৰপিছত আহিল কবিৰাজ। কবিৰাজৰ শব্দ হৈছে বৈদ্য। তাৰপিছত আহিল কম। কমৰ শব্দ হৈছে তাকৰ। তাৰপিছত আহিল কৰ। কৰৰ শব্দ হৈছে ৰাজহ বা খাজানা। তাৰপিছত আহিল কিতাপ। কিতাপৰ শব্দ হৈছে গ্ৰন্থ বা পুথি। তাৰপিছত আহিল কিৰণ। কিৰণৰ শব্দ হৈছে ৰশ্মি বা পোহৰ। তাৰপিছত আহিল কুটুম। কুটুমৰ শব্দ হৈছে আত্মীয় বা স্বজন বা জ্ঞাতি। তাৰপিছত আহিল কুল। কুলৰ শব্দ হৈছে বংশ বা গোত্ৰ বা জাতি। তাৰপিছত আহিল কুশল। কুশলৰ শব্দ হৈছে কল্যাণ। তাৰপিছত আহিল কুসুম। কুসুমৰ শব্দ হৈছে পুষ্প বা ফুল।